প্ৰমোদ বড়ো যে শান্তিৰ কথা কৈ আছে, শান্তি হ'ল আমাৰ বিটিচি অঞ্চলত শান্তি হ'ল, কিন্তু যদি শান্তি আছে তেতিয়াহ'লে কেনেকৈ আৰু দুটা আগতো NLF জন্ম হৈছিল, আকৌ এতিয়া আৰু BLA বড়ো লিবাৰেশ্যন আৰ্মি বুলি জন্ম হৈছে, এইটোতো কেনেকৈ শান্তি আছে বুলি প্ৰমোদ বড়োই ক'ব পাৰে। আজি প্ৰমোদ বড়োই NDFB সকলৰ কেছৰ কথা, জেলত থকা বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা, সেইটো খেল কৰা নাই, পাত্তা দিয়া নাই, কোনো জাতিক পাত্তা দিয়া নাই। সেইকাৰণে এইবিলাক অশান্তি বিকশিত হৈছে। তেখেতৰ সময়ত আপুনি চাওক 2003 চনৰ পৰা 2020 চনলৈকে কিমান সংগঠিত হ'ল, জাতিগত সংঘৰ্ষ হ'ল, কিমান ঘৰ জৰাজৰি, মানুহ মৰামৰি হ'ল, আৰু উগ্ৰপন্থী লাগে নেকি? আৰু অলৰেডি আছিলে, চবেই আছিলে ডিজিগনেটেড কেম্পত, তেখেতে একো কৰা নাছিলে। আমিহে 2020 চনত ভাৰত চৰকাৰ, অসম চৰকাৰ আমি মিলি পেলাই ইয়াতে এটা শান্তি চুক্তি কৰিলোঁ। ইয়াৰ পিছত শান্তি আহিল। যোৱা 2 বছৰত আপোনালোকে দেখা নাই, শান্তিটোতো দেখা পাইছে না। এতিয়া ৰাতি 10টা 12টা 1টা বজালৈকে ৰাতি মানুহ বুকু ফুলাই ঘূৰিব পাৰে।